क'क्राझार सोहोराव दिनै अमर मुंख्लं डक्टर श्यामा प्रसाद मुखार्जीनि 125थि जोनोम सानजों लोब्बा लाखिनानै श्यामा प्रसाद मुखार्जीनि मुसुखाखौ बेखेवनानै होयो आसाम आयेनाफोरनि बुंथिगिरि बिश्वजित दैमारी बिथाङा। बे बेखेवनाय हाबाफारियाव बिलासिपारा बियाबनि बारग' एमएलए अशोक सिंहि, बिजनी बियाबनि एमएलए अजय राय, क'क्राझार पौरसभानि मासिगिरि प्रतिभा ब्रह्मजों लोगोसे संघनि मन्थ्रिफ्रा बाहागो लायो। ओभारब्रिजर माने ओचरते इयाते एटा धुनियाকৈ डक्टर श्यामा प्रसाद मुखार्जी डाঙৰীয়াৰ प्रतिमूर्ति আজি ইয়াত স্থাপন কৰা হৈ গ'ল আৰু এইটো আমাৰ ডক্टर श्यामा प्रसाद मुखार्जी पार्क और कन्स्ट्रक्शन कमिटी आमार सन्तोष तरफदार डाঙৰীয়াৰ नेतृत्वत हेतु करा होइसे। मुख्यमंत्री डाঙৰীয়াই 10 लाख टका पुँजी दिছিলে और हेतु লৈ फाले विभिन्न जनर दान बरঙণি দি সেই কামটো কৰা হৈছিলে আৰু ধুনিয়াকৈ এইটো সম্পূৰ্ণ হল। হেতু এটা বহুত মহৎ কাম, ডাঙৰ কাম বুলি মই ভাবো। কোকৰাঝাৰ টাউনৰ নিচিনা জায়গাত আমাৰ ভাৰতৰ এজন মহাপুৰুষ মহান মানে ব্যক্তি ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী, যাক আমি এটা দেশৰ প্ৰতীক হিচাপে আজি মানুহ, তেখেতৰ প্ৰতিমূৰ্তিটো আমি ইয়াত থিয় কৰাই থব পাৰিছোঁ আৰু যেটো ভৱিষ্যত প্ৰজন্মই শ্যামা প্ৰসাদ মুখাৰ্জীৰ বিষয়ে সদায় মানে এইটো কি কয় নলেজ হতি থাকিব, ইয়াৰ পৰা জানি থাকিব। তাৰ কাৰণে সন্তোষ তৰফদাৰ ডাঙৰীয়াৰ লগতে সকলো উদ্যোক্তাক মই ধন্যবাদ জনাইছোঁ। ডক্টর শ্যামা প্রসাদ মুখার্জির 125তম জন্মদিন উপলক্ষে আমি আয়োজন সভাত আজি এই মহান ব্যক্তিজনৰ ডক্টর শ্যামা প্রসাদ মুখার্জির অসমৰ ভিতৰত সৰ্ববৃহৎ प्रतिमूर्ति बनाबले आमी सक्षम होइछु और ये प्रतिमूर्ति उन्मोचन करे आमार सकलोरे सम्मानीय आदरणीय बिश्वजित दैमारी डाঙৰীয়া देवे विधानसभार अध्यक्ष हिसाबे दीर्घदिन धरि कार्यकाल करि आछे। आज इमान व्यस्ततार माजतो आमार कोकराझार जिलात এই प्रतिमूर्ति डक्टर श्यामा प्रसाद मुखार्जीर प्रतिमूर्ति उन्मोचन करार कारणे मैं तेखेतक धन्यवाद ज्ञापन करिছোঁ। বিলাসীপাৰাৰ प्राक्तन विधायक अशोक सिंहि डाঙৰীয়া देव ইয়াত उपस्थित থাকে, লগতে बिजनीर एमएलए अजय कुमार राय ইয়াত उपस्थित থাকে और आमार पौरसभार सम्मानीय सभानेत्री प्रतिभा बाइदेव उपस्थित थाके आदि करी प्रमुखे आमार संघर ज्येष्ठ स्वयंसेवक रथीन्द्र सिन्हा डाঙৰীয়া देव पुर्णेन्दु दे आदि करी सकले इयात उपस्थित थाके। आमी আজি आनंदित होइछु जे मुख्यमंत्री पुँजिर जी अनुदान और आमार बिश्वजित डाঙৰীয়া देवर 1 लाख टका आमाक अनुदान आगबঢ়াইছিল। সেই কাৰণে আমি এই स्टेचू और ये टावर और सबर ऊपरते भारत मातार फटो दी एखन मूर्ति स्थापन কৰিবলৈ आमी सक्षम হৈছোঁ। এই স্থাপন কৰিবলৈ मोटामुटी आइडिया 18-19 लाख मान গৈছে। आमार माननीय मुख्यमंत्री आमाक 10 लाख टका दिছিলে, तार भितरत GST और रयल्टी काटि पेলাই आमी 7,80,000 टका पाइছিলোঁ और आमार बिश्वजित दाय 1 लाख टका दिছিলে और बाद बाकी टकाखिनि मूर्तिर आमाक अशोक सिंह डाঙৰীয়া सहाय करिছিলে। এই লৈ আজি আমি অসমৰ হেক প্ৰান্তৰ হেক জিলাত BTCৰ হেডকোৱাৰ্টাৰত এই প্ৰতিমূৰ্তি স্থাপন কৰি আমি আজি আনন্দিত হৈছোঁ। আজি কোকৰাঝাৰৰ এই স্টেচু স্থাপন কৰিবলৈ আমি সকলেই আনন্দিত হৈছোঁ। ঠিক আছে, আমি কোকৰাঝাৰ আমাৰ যি সংঘ কাৰ্যালয়ৰ আগতে আমাৰ যি ভাৰতবৰ্ষৰ এজন বলিষ্ঠ নেতা প্ৰয়াত ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী দেৱৰ আজি প্ৰতিমূৰ্তি উন্মোচন হৈছে আৰু ইয়াতে উপস্থিত আছে আমাৰ অসম বিধানসভাৰ সভাপতি অধ্যক্ষ আমাৰ বিশ্বজিত দৈমাৰী ডাঙৰীয়া। মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাম এই
যি কমিটিৰ দ্বাৰা আজি এই শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্মদিনত যি প্ৰতিমূৰ্তি স্থাপন কৰিলে, গোটেই ভাৰতবৰ্ষজুৰি তেওঁৰ প্ৰতিমূৰ্তি বিভিন্ন ঠাইত আছে যদিও আমাৰ কোকৰাঝাৰৰ যি প্ৰতিমূৰ্তি ই এক বিশেষ ভূমিকা আমাৰ এই BTC অঞ্চলত ল'ব বুলি মই আশা কৰিছোঁ। আমাৰ এই মহান ব্যক্তিৰ ব্যক্তিত্বৰ কাৰণে আজি ভাৰতবৰ্ষ যদিও দ্বিখণ্ডিত হৈছে, কিন্তু তাৰ পিছতো আমাৰ অসম, পশ্চিমবংগ, বিহাৰৰ এটা পাৰ্ট হয়তো পাকিস্তান বা বাংলাদেশৰ লগত থাকিলেহেঁতেন। একমাত্ৰ তেওঁৰ ব্যক্তিত্বৰ কাৰণে, তেওঁৰ ভাৰত মাতাৰ প্ৰতি শ্ৰদ্ধাৰ কাৰণে আজি এই পশ্চিমবংগ, বাংলাদেশ বা বিহাৰৰ পাৰ্টকেইটা আজিও ভাৰতবৰ্ষৰ লগত আছে। আমি এনেকুৱা নেতাক সদায় আমি সুঁৱৰিব লাগে, তেওঁৰ যি ভাৰতবৰ্ষৰ কাৰণে বা মাতৃভূমিৰ কাৰণে তেওঁৰ যি কৰণীয় আছিলে আৰু যি মাৰ্গদৰ্শন আমাক দিছে, এই মাৰ্গদৰ্শন লৈ আমি সকলোৱে চলিব লাগে। নিশ্চয়কৈ আমাৰ ভাৰতবৰ্ষ বহুত মানে যি বিশ্বগুৰুৰ আসনত বহাৰ যি সপোন, সেই বিশ্বগুৰুৰ আসনত বহিব। ইতিমধ্যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই শ্যামাপ্ৰসাদ মুখাৰ্জী ডাঙৰীয়াৰ এটা সপোন যে 370 আমাৰ জম্মু কাশ্মীৰৰ সেই 370ক আঁতৰাই তেওঁৰ সপোন বাস্তৱত ৰূপ দিছে। তাৰ কাৰণে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগিব। তেওঁৰ আদৰ্শতে আমি আদৰ্শিত হৈ আমাৰ কাম আমি কৰি যাম। ধন্যবাদ। মুখাৰ্জী হ'ল আজি তেওঁৰ জন্মদিন আৰু দিনটোও ভাল। আজি আমাৰ অসম বিধানসভাৰ স্পীকাৰ মহোদয় আমাৰ ইয়াৰ মাজত আহি আছে, খুব ভাল লাগিছে। এনেকুৱা মূৰ্তি থাকিলে তেওঁৰ নীতি আৰু আদৰ্শ লৈ মানুহে যদি একবাৰ চায় যে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক নিজৰ জীৱনটো ছেক্ৰিফাইচ কৰি দিলে ভাৰতীয় সংস্কৃতিক বচাবৰ কাৰণে, তেনেকুৱা মহা ব্যক্তিক আমি যদি স্মৰণ কৰোঁ সকলে, নিশ্চয় আমাৰ জীৱন যাত্ৰাটো ভাল হ'ব। হয়, মই বনগাঁও ভাল, খুব ভাল ফলাফল, ৰাইজৰ সহমতি পাইছোঁ। বিজেপিৰ হৈ যে ইমান ভাল আমি ৰেছপন্স পাম আমি ভবা নাছিলোঁ, কিন্তু খুব ভাল। আৰু নিশ্চয় আগন্তুক দিনত এইটো আৰু স্পষ্ট হৈ যাব। যেনেকুৱা ওচৰত চাপি আহিব ইলেকশ্যন, কেণ্ডিডেট চিলেকশ্যন হ'ব, তাৰপিছতে স্থিতিটো আৰু স্পষ্ট হৈ যাব। অহাকালি CM কোকৰাঝাৰত আহিব, খুব ভাল সাংগঠনিক ভেটিটো লৈ আমাৰ CM, আমাৰ মাননীয় মুখ্যমন্ত্ৰী, অসমক যিজন ব্যক্তিয়ে, যিজন ৰাজনেতাই অসমৰ চেহেৰা পাল্টাই দিলে, এইখন ব্যক্তি যদি ইয়াত আহে, ইয়াত নিচিনা ভাল কথাৰ কি হ'ব পাৰে। তেওঁ আহিব, নিশ্চয় আমাৰ সাংগঠনিক ভেটিটো আৰু মজবুত হ'ব। আৰু আগন্তুক দিনত আমি সকলোকে মিলি অসমখন সুন্দৰ বনাবৰ কাৰণে যি প্ৰয়াস, আৰু BTC অঞ্চল আৰু সুন্দৰ আৰু শান্তিময় হয়, এইকাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী অহাটো আমাৰ কাৰণে অতি প্ৰয়োজন আছিল।